নমস্কাৰ বন্ধুসকল, নিপন ক্ৰিয়েশ্যনৰ অন্যতা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এঠাইলৈ যাব ওলাইছোঁ। আজি আমাৰ মন যাব আমাৰ লগত, মন আৰু এয়া আমাৰ বুলি বাহিৰা পৰিৱেশটো হয়। ইয়াত চাগে দৌল যাত্ৰাৰ কিবা আৰু পুখুৰী যেতিয়া খনন কৰিছিলে তাত কিছুমান মানে বস্তু পাইছিলে। আৰু ৰজাদিনীয়া এই মন্দিৰটোৰ বিশেষ ঐতিহ্য আছে। আৰু ইয়াত শিল, কিছুমান শিল পাইছে, পৌৰাণিক শিল, যেতিয়া খনন কাৰ্য চলিছিলে। আৰু এই মন্দিৰটোৰ বাহিৰৰ পৰিৱেশ। এই মন্দিৰটোৰ এটা ঐতিহ্য পৰম্পৰা আছে। আৰু ইয়াত ভোগ বিতৰণ কৰিলে মিঠাতেল ব্যৱহাৰ কৰা নহয়, ইয়াত ঘি ব্যৱহাৰ কৰা হয়। ঘিৰে সকলোখিনি বনোৱা হয় আৰু ইয়াত মছলা বা তেনেকুৱা জাতীয় একো বস্তু দিয়া নহয়। আৰু যি ভোগ বুলি কয় তাত আমাৰ একচুৱেলি ভাতেই হয়, ভাত দিয়ে। দালি বনালেও বিশেষকৈ আমাৰ কলা দালি বুলি যি কওঁ, সেই দালিটো বনোৱা হয়। এই মন্দিৰটোৰ এটা এয়া পৰম্পৰাই হয়। এইটো হৈছে আমাৰ ভাগিন বৰ্ণিল। মাতি দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, নকৈ দিয়া, হাই কৈ দিয়া, হাই 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 কৈ দিয়া, হাই হাই। অঁ, বহুত বদমাছ। ই ফ্ৰী পাই মানে একদম মানে দৌৰি আছে একদম পুৰা। বাছ কি হ'ল? হা, মাছ মানে কি মানে মই বুজি পোৱা নাই, কোৱাচোন সুধো। আমাৰ কি কৈছা? হাই কৈ দিয়া, হাই 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 কৈ দিয়া, আই লাভ ইউ কৈ দিয়া, আই লাভ ইউ, আই লাভ ইউ, আই লাভ ইউ কৈ দিয়া, কৈ দিয়া, আই লাভ ইউ কৈ দিয়া। আজি হঠাতে মন্দিৰলৈ আহিলোঁ, ৰুদ্ৰেশ্বৰ দেৱালয়। বহুত পৌৰাণিক মন্দিৰ হয় এইটো। তাৰপিছত ভণ্টি আহিছে, ভনী জোৱাই আহিছে, আৰু আমাৰ ভাগিন পোৱালিটো আহিছে, আৰু সিহঁতৰ ঘৰৰ পৰিয়ালো আহিছে। সেইকাৰণে আমাকো মাতিলে, আৰু আমাৰ মন, মই আৰু বুলি আহিলোঁ। মামা মামা আই লাভ ইউ। হেই হাতী বৈত, হাতী বৈত, হাতী বৈত, হাতী বৈত কৈছোঁ বাবা। মামা কোৱা কোৱা কোৱা, মামা মামা হাতী বৈত কৈ দিয়া, আই লাভ ইউ। তিৰি বদমাছ। এতিয়া মন্দিৰত আমি সকলোৱে প্ৰণাম জনাম। আৰু এই মন্দিৰটো হৈছে একচুৱেলি শিৱ মন্দিৰ। আৰু আপোনালোকক সবিশেষ জনাম এই মন্দিৰটোৰ ঐতিহ্য সম্পৰ্কে। বলক সেৱাটো কৰি আহোঁ বাৰু। এই মন্দিৰটো এনেই কিমান বছৰ পুৰণি বাৰু মন্দিৰটো? হয়, 500 বছৰ পুৰণি। এইটোতো শিৱ মন্দিৰ মেইনলি, শিৱ মন্দিৰ। তাৰমানে এজনী হেৰি কপিলিকাই, হয়, আমাৰ গাঁৱৰ মানুহৰা কপিলিকা এজনী আহিছিলে, আহি ইয়াতে তাৰমানে
গোটেই হেৰি আছিলে হাবি জংঘল এনেকুৱা তাৰমানে মানুহ সোমাব নোৱাৰা এটা অৱস্থা আছিল। সেই সময়ত এই গাইজনী আহি প্ৰত্যেক দিনাই তাৰমানে এই পহুবোৰ মানে আমাৰ যিজনী শিৱলিংগ আছে তেওঁৰ ওপৰত মানে গাইজনী অলপ অলপ গাখীৰ দি যায় প্ৰত্যেক দিনাই। আৰু এনেকৈ দিওঁতে কিছুমানে লক্ষ্য কৰাটো হয় আমাৰ গাইজনী এৰি দিয়াৰ পিছত ক'ত গুচি গ'ল। ঠিক তেনেকৈ আগৰ আমাৰ ককাৰ ককা হ'ব এই তেওঁলোকে তাৰমানে আহি পেলাই চালে 2-3জনে চালে চাই ইয়াতে কি আছে গৰুজনী গুচি যায় কিছু সময়ৰ পিছত গৰুজনী আৰু ঘূৰি যায়। তাৰপিছত এনেকৈ দেখিলে তেওঁলোকে এই অঞ্চলৰ যিখিনি তাৰমানে পুৰণা বাসিন্দা আছিলে এই মানে বাকী পুৰণা দলৈঘৰ দলৈঘৰে পুৰণা বেছি পুৰণা মানে এই অঞ্চলত। তাৰপিছত যিখিনি কলিতা গোষ্ঠীৰ মানুহ আছে তেওঁলোকো পুৰণা। তাৰ পিছৰখিনিহে তাৰমানে পিছত বেলেগৰ পৰা অহা মানুহ আৰু আহি পেলাই তেওঁলোকে তাৰমানে ইয়াতে এটা প্ৰথমে সৰু খেৰীঘৰ বনাই উঠি তাত মানে এই পহুক অলপ মানে মাটিটো খুন্দি মেলি ওলাই তেতিয়া দলৈঘৰে প্ৰথম দলৈঘৰৰ তাৰমানে দলৈঘৰৰো এতিয়া ককা হ'ব আজু ককা হ'ব তেওঁলোকে তাৰমানে প্ৰতিষ্ঠা কৰিলে। তেওঁলোকৰে কোনোবা এজন পূজাৰীয়ে প্ৰথম পূজা আৰম্ভণি কৰিছিলে। তাৰপিছত পূজা আৰম্ভণি কৰাৰ পিছত এনেকুৱা বস্তুটো অলপকৈ ৰাজহুৱা হৈ গ'ল এই অঞ্চলত। আৰু তেতিয়াই তাৰমানে মানুহখিনিয়ে তাৰমানে ডেইলি ভোগ দিছিলে কিবা যি পাৰে যাৰ যি সামৰ্থ্য আছে তেনেকৈ ভোগ দিছিলে। সেই ভোগ দিয়া ছিষ্টেমটো তেতিয়াৰ পৰা আজিলৈকে আজি 500 বছৰ আগৰ হেৰি এতিয়ালৈকে চলি আছে। কিন্তু নিত্য ভোগ তাৰমানে মানুহ কোনো নাথাকিলেও কথা নাই তেওঁলোকে তাৰমানে পূজাৰী আৰু দেউৰী আহি যোগাযোগ কৰি এইটো ভোগ ৰখায় মানে ধৰক 1-2-3জন মানুহৰ ৰখায় ভোগ বনাই তেনেকৈ দিয়ে। ইয়াতে হেৰি ব্যৱহাৰ নহয় তেল ব্যৱহাৰ নহয় তেল মাছ মাংস নাথাকিলে তেল ব্যৱহাৰ নহয়। ইয়াত কি তেলৰ সলনি কি ব্যৱহাৰ কৰে? তেলৰ সলনি ঘি ব্যৱহাৰ কৰে। তাৰপিছত আৰু এনেকৈ চলি আছে। শিৱৰাত্ৰিৰ সময়ত শিৱৰাত্ৰি পূজা হয়। তাৰপিছত আৰু আমাৰ হয় হেৰি এই কাতি আৰু আঘোণ মাহত আমাৰ তাৰমানে জাগাৰ পূজা বুলি কয়। ভোগ তাৰমানে আমাৰ জগাই ৰখা বছৰত এবাৰ তাৰমানে আমি জাগাৰ পূজা হিচাপত দিনত শিৱ পূজা হয়। আৰু ৰাতি হেৰি ৰজা বিয়াখৰ ৰজাই তেওঁৰ মুদ্ৰা লৈ জগাই ৰাখে মুদ্ৰা লৈ ৰাতিটো তেওঁলোকে গান গায় কি ক'ব তেওঁলোকৰ ৰজা পালি প্ৰদৰ্শন কৰে। তেনেকৈ আমাৰ ইয়াতে হয় শিৱৰাত্ৰি পূজা সত্যনাৰায়ণ পূজা জাগাৰ পূজা মানে আমাৰ এটা দেৱ দেৱীবিলাক দেৱ দেৱতাবিলাকক আমাৰ এটা ভোগ দিয়া হয়। মানে হেৰি অমাৱস্যা তিথিত আমাৰ কালী পূজাটা নহয় কিন্তু পূজাখিনি নহয় বাকীখিনি আমাৰ তাৰমানে এই কালী পূজাৰ টাইপ কৰে তেওঁক ভোগ দিয়া হয় গেছ পাওঁ। ঠিক আছে নামিবা নেকি? আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু এই মন্দিৰটোৰ লগতে এই কাষতে আছে ইয়াৰ মনসা মন্দিৰটো। এয়া মনসা মন্দিৰ। ইয়াৰ পৰিৱেশটো খুবেই ভাল লাগে। এইকাৰণে ভাল লাগে ইয়াতে গোটেই মন্দিৰটো ইয়াৰ এটা পুখুৰী আছে। এই মন্দিৰটোৰ কাষে কাষে ডাঙৰ ডাঙৰ গছ আছে। মনত লোৱা মানে এইফালে যোৱা হা কাক দম দিছা? ফু যাবা নেকি তুমি? ফু যাবা চাওঁ এইফালে চোৱা হা ফু যাবা নেকি? ফু যাবা ক'ত? ফু যাবা এইফালে চোৱা হা কোনে লৈছে তোমাৰ? পেহা লৈছে ন? দে ৰাউণ্ড টোপনি লাগিছে হা কোতে ভুতুৰে থাকে। হয় ফুফু যাবা নেকি তুমি? আৰু ফুফু যাবা? অমন ফুফু যাবা? কোতে
এতিয়া আমি প্ৰসাদ খাব ওলাইছোঁ প্ৰসাদ খাই মেলি আমি একেবাৰে মানে ভোগ খাম মহাভোগ আৰু খোৱাৰ পিছতে আমি ঘৰলৈকে যাম ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ তেন্তে চাই থাকিব নিপন ক্ৰিয়েশ্যন